वेलकाम बैक गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো মই এতিয়া যাবলৈ ওলাইছো ভন্টি এজনী ঘৰলে মোৰ সৰু ছোৱালী ফ্ৰেণ্ডৰ ঘৰলে যাবলৈ ওলাইছো আমি প্ৰায় স্কুলৰ ওচৰত একেলগতে ৰৈ থাকো তাতে চিনাকি হৈছিলো বহুতে ভাল লগা মানে তাকে আজি মাতিছে লগৰখিনিক সবকে মাতিছে তাকে সব যাবলৈ কাৰণে ৰেডি ৰৈ আছে আৰু ময়ো এয়া ৰেডি হৈছো যাবলৈ মিষ্টাৰে মোক অকমান আগবঢ়াই থৈ আহিব তাৰ পাছত মই হিহঁতৰ লগত যাম গৈ পাই তাত গৈ দেখামগে কি কৰো তাত গৈ এতিয়া চাই থাকক ভিডিঅটো ইয়া মানুহ কেইগৰাকীক লগ পাই গলো এয়া সবকে লগ পালো নিমিখা নিমিখা ঘৰলৈ যাম আমি স্কুল ছুটি দিবলৈ বহি আছো এতিয়া স্কুল ছুটিৰ পাছত তাৰ পাছত ল'ৰা ছোৱালীকেইটাক লৈ যাম আৰু মইতো কাপোৰ চাপোৰ এয়া লৈও আহিছোঁ ছোৱালীৰ কাৰণে তাৰ পাছত গৈ দেখামগৈ আকৌ কি কৰোঁ ঠিক আছে কি খাওঁ ক'ত যাম এয়া আমি আহি পাই গ'লোহি নিমিখা ঘৰ এয়া নম্ৰতা এয়া বেটা হাই কৰি দিয়া আইচক্ৰীম খাই আছে এয়া তোমালোক চোৱা এইফালে এয়া কৃতিকা আৰু আমাৰ ইছৰত নাই এয়া ফাইনেলি হা নিমিখা ফাইনেলি পাই গ'লোহি এয়া আকাংক্ষৰ খেলিব লাগিব ন এয়া মা বৌ কিবা এটা কওক আজি নিমিখা ঘৰলৈ আহি বহুত ভাল লাগিছে ল'ৰা ছোৱালীকেইটা খেলিবলৈ পাইছে যে বিশেষকৈ হয় লেট হৈ গ'ল তাৰ যেনিবা ৰাস্তা পুকুৱা গৈ যেনে তেনে আহি এই মাত্ৰ পাইছেহি কৃতিকা Hello guys everyone, today মই তাৰ ঘৰ আহিছো আকাংক্ষৰ ঘৰ এই আকাংক্ষ হাই কৰি দিয়া হাই এই হৈছে কৃতিকা হাই কৰি দিয়া আৰু এয়া হৈছে কোন কৈ দিয়া হাই এয়া খেলি এয়া হাই কৰি দিয়া এয়া হৈছে বুমন চাৰ হাই কৰি দিয়া ইউটিউব চেনেল মোৰ তাৰপিছত এতিয়া আকাংক্ষ কেনেকুৱা লাগিছে আমি আহিছোঁ ভাল লাগিছে সেইডোখৰলৈ আহা ঘৰলৈ ভাল লাগিছে কেনেকুৱা লাগিছে তাৰপিছত এয়া কৃতিকা তাৰপিছত ব'লকচোন কি কৰোঁ ব্লগ আছে মই ঘামি গ'লোঁ বহুত সেইডোখৰত লাগিছে এয়া ভিতৰৰ পৰিৱেশটো এয়া এনেকুৱা বিৰাট ধুনীয়া পৰিৱেশ আমাৰ ল'ৰা ছোৱালীকেইটা খুব ভাল পাইছে খেলি আছে এয়া গছ এজোপা ওপৰত এয়া ঘৰ বনাই ৰাখিছে ইয়াত এয়া এইফালে এণ্ট্ৰেঞ্চটো এয়া ইছু চোৱা এইফালে চোৱা বহা বহি পিনে এইফালে চোৱা ইছু একো নহয় খাই পেলাই এইফালে কৃতিকা চোৱা বৰ ধুনীয়াকৈ ৰাখিছে ইমান ধুনীয়া লাগিছে ন বহা সেইকেইটা দেখিছে নাই বহা সেইকেইটাও ভাল লাগিছে যাব পাৰি ইমান ধুনীয়াকৈ ৰাখিছোঁ বৰ ধুনীয়াকৈ বনাইছোঁ চাবা দেই এইফালে চোৱা নিমিখা ইমান ধুনীয়া বতাহ মাৰি আছে নহয় কি যে ভাল লাগিছে নহয় বহুত সুন্দৰ পৰিৱেশ এইখিনি পুৰণি বস্তু কি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে এয়া উঠি যাওঁ এইটো পুৰণা ঘড়ী ন ব'লা লাহে লাহে উঠিবা দেই এইখিনি মুখা লেম্প জোলনা এখনো আছে এইদৰে আৰু ওপৰলৈ যাব পাৰি
এইবিলাক ইমান ধুনীয়া লাগিছে কি সুন্দৰ কৰি ৰাখিছে এইখিনি এইটো একুৰিয়ামটো চাগে জ্বলাই চাগে সন্ধিয়া ন তম্বু এটাও ৰাখি থৈছে ইয়াতে গছৰ ওপৰত ঘৰ দেখিছা গছৰ ওপৰত ঘৰ উমনি ঘৰ এটা আছে এইটো অঁ কিছু গছৰ ওপৰৰ পৰা এয়া পৰিৱেশটো তলতে পুখুৰী এটাও ৰাখিছে এইটো ফিচিং হ'ব চাগে ফিচিং কৰিব পাৰি ইয়াত তলত সেইটো ঘৰ মিউজিয়াম হয় গছত কি ধুনীয়াকৈ আম লাগি আছে এয়া চাইকেলখনৰ ষ্টাইলটো ইমান ধুনীয়াকৈ গেটখন বনাইছে এইটোৱে আহি পালোহি ফ্ৰেণ্ডছ আহি ফ্ৰেছ হৈ ল'লোঁ আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই